নমস্কাৰ মই হিমাক্ষী আপোনালোক সকলোকে আকৌ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে খবৰ ভাল কাৰণ মোৰ খবৰ জুই মানে জুই তো বৰ বেছি পলম নকৰাকৈ ব্লগ আজিৰ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু মই বঢ়িয়াকৈ এটা ৰেডি হৈ লৈছোঁ আৰু ধুনীয়া এটা ঠাইত যাম আপোনালোকে চাই থাকক তো সদায় নিচিনাকৈ প্ৰথম ব্লগ মোৰ আউটফিটটো আপোনালোকক দেখাই দিওঁ আৰু এইটো হৈছে মোৰ আউটফিট জিন্সৰ লগত মই চিম্পল কুৰ্তা এটা পিন্ধিছোঁ একদম চিম্পল হয় কুৰ্তাটো চাই লওক তো এইটোৱে মোৰ আজিৰ আউটফিট আৰু লিপষ্টিক লগাই লৈছোঁ আৰু এযোৰ ইয়াৰৰিংছ পিন্ধি লৈছোঁ বাছ চিম্পল এইখিনিয়ে তো এইটোৱে হৈছে মোৰ আজিৰ আউটফিট আৰু মোৰ আউটফিটটো চাই ল'লে মানে যিসকলে চাহ খাই ভাল পায় না স্পেচিয়েলি তেওঁলোকৰ কাৰণে এটা জাগা আমাৰ পাঠশালাত বনাইছে তো আমিও আজি তাতে যাম আৰু শেষত আপোনালোকক খাৱনিৰ ভিডিঅ' কেনেকৈ শ্বুট কৰা যায় তো বোলক এতিয়া যাই থাকোঁ আৰু ফাইনেলি মই আহি পালোঁ মোটামুটি লোকেশ্যন পাম আৰু ইফালে ৰিম্পিমণি কাকতি আৰু ইফালে জ্যোতি আমি তিনিটা লগ হ'লোঁ আৰু আইভা আছে তিনিটা তো তাহোঁ আহি লওক তাৰপিছত আপোনালোকখিনি দেখাই আৰু আমাৰ বাকী লগ হৈ পেলাই ইফালে জাহ্নৱী দেৱী চৌধুৰী ইফালে চয়নিকা মেধি তো এতিয়া আমি যাওঁ বোলক আপোনালোকক লোকেশ্যনটো দেখাই দিওঁ আৰু পাঠশালাৰ কলেজ ৰোডৰ যিখন হেপী ভেলী ৰেষ্টুৰেণ্ট পাঠশালাৰ মোটামুটি চব মানুহে হেপী ভেলী ৰেষ্টুৰেণ্টখন চিনি পায় তো হেপী ভেলী ৰেষ্টুৰেণ্টৰ একদম তলত ঠিক তলতে মানে এটা কৰিডৰ আছে তো সেই কৰিডৰটোতে সোমাই যায় শেষৰখনেই হৈছে টি বাৰ তো আমিও আহি গ'লোঁ তো এতিয়া বোলক কৰিডৰটোৰে বঢ়িয়াকৈ যাওঁ আৰু টি বাৰখন আপোনালোককো দেখাই দিওঁ আমিও চাওঁ কাৰণ আমিও আজি প্ৰথম আহিছোঁ টি বাৰত আৰু আমি আহি পাই গ'লোঁ আৰু মানে দেখিয়ে কিবা এটা মনটো ভাল লাগি গৈছে ইমান মজা মানে লাইটিং চাইটিংখিনি ইমান ধুনীয়া হৈ আছে বহুত বেছি চকুত পৰাকৈ মানে লাইট চাইট নাই মানে খুমেককৈ এটা শান্তি অনুভৱ আহি যায় মনত আৰু চবকেইটাই ধুনীয়াকৈ বহি ল'লাক আৰু ইফালে ৱালত আপোনাৰ ইমান মানে মজা কথা লিখা আছে যিবিলাক পঢ়ি আপুনি একাপ চাহ খাওক আৰু কথাবিলাক পঢ়ক মনটো অট'মেটিক ভাল লাগি যাব আৰু ভাইটি সিফালে চাহ বনাই আছে তো মই আপোনালোকক তাতে লিখাখিনি ভালকৈ পঢ়ি দিছোঁ দ্য মোৰ ইউ লাৰ্ণ দ্য মোৰ ইউ আৰ্ণ চাওক কিমান সুন্দৰ কথা লিখা আছে ষ্টপ ড্ৰিমিং ষ্টাৰ্ট ডুইং ফেইলাৰ ইজ নট এন অপশ্যন ডোণ্ট টেল পিপল ইয়'ৰ ড্ৰিম শ্ব' ডেম একদম মানে মজা কথা লিখা আছে আৰু ইফালে চবখিনি মানে ইমান ধুনীয়াকৈ কৈছে লাইটিং হওক মানে বহুত ভাল লাগছে আৰু আহাকো মই সুধোঁ কেনেহেন লাগছে কেনেকৈ লাগিছে আহি কেনেকুৱা লাগিছে তোমাৰ বহুত বেছি ভাল লাগিছে য়েছ আৰু এতিয়া আমি বঢ়িয়াকৈ চাহ খাওঁ আৰু আমি নৰ্মেল চাহতে অৰ্ডাৰ দিছোঁ প্ৰথম একাপ খাম তাৰে পিছত আৰু ভাবিম আৰু ইফালে ফটোশ্বুট চলি আছে ফটো ছেশ্যন আৰু অৱশেষত আমাৰ চাহ আহি গ'ল আৰু এয়া ৰিম্পিমণি কাকতি চাহ বিলে আছে আৰু আমি চাহৰ লগত খাম ইফালে আমাৰ কাৰণে ভাইটি ধুনীয়াকৈ কেক দি আছে মজা ইফালে আমাৰ কেক আহি গ'ল মজা পুৰা সেয়া কেক চাহ কেক উইথ চাহ খাওঁ এতিয়া আমি কেক আৰু চাহ মজা আছে বলক তুমি খুৱাই থাকা আমি খাই য়েছ এতিয়া আমি পটাপট এই চব চাহ কেক পুৰা ৰেডি ৰখা নৰিয়াৰ খাই ল'ম একদম আৰু ইফালে ৰিম্পিমণি কাকতি খালা কেনে লাগছে খাই মজা বহুত মজা একদম খাই কেনে লাগছে এতিয়া হিমাক্ষীৰ ৰিভিউটো লৈ লওঁ আপোনালোকৰ আহি যাব খাবা একদম পাঠশালাতে হেপী ভেলী ৰেষ্টুৰেণ্টতে টি বাৰ কেকে দি গাখীৰ দিয়া চাহ খাওঁ মজাটোৱে বেলেগ আৰু আমি একাপ চাহ খালোঁ এতিয়া 2 নম্বৰ কাপ অৰ্ডাৰ কৰিছোঁ কাৰণ এক কাপেদি আমাৰ নহয় তো এতিয়া 2 নম্বৰ কাপো বনাব দিছোঁ এতিয়া বঢ়িয়াকৈ খাব লাগিব আৰু ইফালে আৰু আমাৰ নেতা লগ আহি পিছে আৰু এটা আহি আছে তো কোনে আহি পিছে আপোনালোকক দেখাই দিওঁ ৰ'ব আৰু এয়া অংকিতা দাস আহি পালাক আৰু ইফালে আমি বহি পুৰা মেল মাৰি আছোঁ আৰু একবাৰ ধৰক পোহৰত দেখাই দিওঁ ইফালে ধুনীয়াকৈ চাহ বনাই আছে এইফালে আমাৰ মৌচুমী দাস য়েছ চাহ খাইছে কেনেকুৱা লাগিছে মজা না আপোনালোকৰ আহি যাব কেনেকুৱা লাগিছে আপোনালোকৰ আহি যাব একদম
নম্বৰ কাপ ধুনীয়াকৈ খাই আছোঁ আপোনালোকে আহি যাব একদম মজা মজা চাহ তো আমাৰ চাহ তাহবোৰ খোৱা হৈ গ'ল এতিয়া আমি যাওঁ আৰু এতিয়া চাহ তাহ খাই আহিলোঁ তো আমি এতিয়া ডিপুজ কেফেত যাম কিবা অলপ নমকিন খোৱাৰ কাৰণে পৰা মৌচুমী দাসক আমি বিদায় দিব লাগিব আজি বহুত দিনৰ মূৰত তাই মানে অকল চাহ খাম বুলি আহিছে তাই কিবা কাম আছে তো তাই চাহ তাহ এতিয়া খাই এতিয়া যাব তো তাইক আমি টাটা দিলোঁ তো আমি এতিয়া যাম ডিপুজ কেফে তো টাটা তো এইখন হ'ল ডিপুজ কেফে এতিয়া বোলক আমি যাওঁ চালো তো আমি আহি পালোঁ ডিপুজ কেফে ইফালে চব বহি আছে আৰু ইফালে জাহ্নৱী দেৱী চৌধুৰী চাই আছে মেনিউ আৰু ইফালে চনিকা মেলি ফুল লৈ কিবা চিন্তা কৰি আছে তাই লাহেকৈ খানা অৰ্ডাৰ দিম কি অৰ্ডাৰ দিম আপোনালোকক দেখাম আৰু চাওক আমাৰ লেমন জুচ আহি গ'ল আৰু লেমন জুচ খাব ডিম্পিমণি কাকতি আৰু ইফালে চাওক আমাৰ নেক্সট আহি গ'ল পেপাৰ চিকেন তো মজাকৈ আমি এতিয়া খাম ইফালে চব ৰেডি খোৱাৰ কাৰণে আৰু ইফালে আমাৰ পূৰা খোৱা হৈ গ'ল এইফালে চব ধুনীয়াকৈ বহি তো এতিয়া আমি যাওঁ তো ঘৰত যে আপোনালোকক আৰু বঢ়িয়াকৈ আপোনালোকক চবখিনি দেখাই দিলোঁ মানে ক'ত গৈছিলোঁ কি কৰিলোঁ আৰু এতিয়া মই আপোনালোকক দেখাম মানে আপোনালোকৰ বহুতে মোক কমেণ্টত কৈ আছে ফেচবুক হওক বা ইউটিউবতে হওক মানে খাউনিৰ ভিডিঅ' কেনেকৈ শ্বুট কৰা যায় বিহাইণ্ড দ্য চিন কেনেহেন দেখাব লাগে তো সেইকাৰণে আজি মই আপোনালোকক ধুনীয়াকৈ খাউনিৰ বিহাইণ্ড দ্য চিন কেনেহেন হৈ দেখাম তো বোলক আমি পট খাউনি ছেটআপক লগি যাওঁ বোলক আৰু আহি গ'লেও মানে য'ত আমি খাউনিৰ ভিডিঅ' শ্বুট কৰোঁ সেই জেগাটোত তো এতিয়া ধুনীয়াকৈ আপোনালোকক চবখিনি দেখাই আছোঁ কেনেকৈ কি কৰা যায় একদম চিম্পুলকৈ পূৰা মেনেজ কৰি আমি তাৰমানে ভিডিঅ' বনাওঁ তো এইখন হৈছে আমাৰ বেকগ্ৰাউণ্ড যিখন ৰ'দ ক্লিপ মাৰি আমি ফিক্স কৰি লওঁ পূৰা আহল বহল তো এইখন বেকগ্ৰাউণ্ড আমি ইয়াতে ফিক্স কৰি লৈছোঁ আৰু ইফালে ৰিং লাইট আমি হওক ব্যৱস্থা একদম এনেকৈ আনি আৰু এইখন এখন টেবুল তো ইফালে খানা আহিয়ে গ'ল অলৰেডি ভালকৈ দেখাই দিওঁ ৰ'ব আৰু ইফালে আমাৰ আজিৰ যিটো মানে ভিডিঅ' হ'ব তাৰে খানাও আহি গ'ল ইফালে পানী বটল গ্লাছ চব ধুনীয়াকৈ থৈ দিয়া আছে তো আজিৰ খানাত বিভিন্ন ধৰণৰ চব মাছৰে আছে কি আছে মই আপোনালোকক ধুনীয়াকৈ দেখাম একদম থলুৱা আৰু চবখিনি থলুৱা খাদ্য তো এইটোৱে চিম্পল ছেটআপ আৰু ইফালে আপোনাৰ টুল লৈছে ইয়াতে মা আৰু দাদাই বহিব ইফালে ৰিং লাইট আৰু এইখন চেয়াৰত মই বহিম কাৰণ সদায় কেমেৰাৰ পাছত ময়ে থাকোঁ তো এইখিনিয়ে ছেটআপ বাকী তাহোন আহি লওক তাৰপিছত আপোনালোকক দেখাইছোঁ এতিয়া খানাখিনি ৰেডি কৰিলোঁ আৰু দেখাই দিলোঁ আপোনালোকক মানে থালখন তো কি খাদ্য আছে মা আৰু দাদাই আহি লওক তাৰপিছত তেওঁলোকক কৈ দিম আৰু যিহেতু মানে খাই থাকোঁতে মাইক ব্যৱহাৰ কৰা যায় তো ফেন একদম দিবা নোৱাৰি তো ফেন পূৰা অফ হৈ থাকে তো বহুত বেছি গৰম লাগে আৰু সেইকাৰণে ঘাম মুচি থাকিব লাগে আৰু ভিডিঅ'টো হয়তো আপোনালোকে চাওঁতে ধৰক ক'ৰবাত 15 মিনিট 16 মিনিট বা 12 মিনিট হয় কিন্তু একদম সঁচা কথা কৈছোঁ ভিডিঅ' শ্বুট কৰাটো 40-45 মিনিট লাগি যায় কেতিয়াবা 1 ঘণ্টাও লাগি যায় কাৰণ মানে আপোনাৰ ফেন বন্ধ কৰিব লগা হয় নহ'লে মাইকত মানে ফেনৰ শব্দটো বহুত আহি যায় যিহেতু আমাৰ খাৱৰ চেনেল হয়তো খাৱৰ আৱাজবিলাক ধুনীয়াকৈ আহিব লগা হয় তো সেইকাৰণে ফেন বন্ধ কৰি থ'ব লগা হয় তো বহুত বেছি গৰম তো ঘাম মুচি মানে ৰখি কৰি থাকিব লগা হয় মানে তাহাৰ বহুত বেছি গৰম লাগিলে আপোনাৰ মানে দিয়া যায় আৰু অলপ ঠাণ্ডা পেলোৱা যায় তাৰপাছত আৰু ফেন অফ কৰি আৰু ভিডিঅ' আৰম্ভ কৰিব লগা হয় তো সেনেকৈ কৰি থাকিব লগা হয় আৰু উপায় নাই যিহেতু আপোনালোকে ভাল পাইছে চাই তো আপোনালোকৰ কাৰণে ভিডিঅ' বনাবই লাগিব তো এতিয়া মায়ে আহি গৈছে তো কি খাদ্য আছে মই মাক সুধি আপোনালোকে কৈ আছোঁ আৰু ইফালে মায়ে আহি গৈছে তো মায়ে এতিয়া আপোনালোকক ধুনীয়াকৈ কৈ দিব আজিৰ খানাত মানে কি আছে তো কৈ দিয়া এইটো আলু পিটকাত পিঁয়াজটো আৰু শুকান জ্বালাটো ভাজি লৈছোঁ মিঠাতেলেদি পিটকা হৈছে এইটো দুধ কচু বুলি কয় কিন্তু বেলেগত হয়তো বেলেগ বুলিও ক'ব পাৰে আমি কিন্তু দুধ কচু বুলিয়ে কওঁ বগা ঠাৰিত মাছৰ মূৰাই দি ধুনীয়াকৈ ভাজিছোঁ এইটো দালি এইটো নৰসিংহ আৰু ভেদাইলতাই দি মাছৰ আঞ্জা এইটো অমিতা মাছেদি এইটো বিলাহী পুচু বিলাহীটো পিঁয়াজটো জ্বালা সকলোখিনি পুৰি পিটকি দিয়া হৈছে আৰু ইফালে আমাৰ খাউনিৰ দাদা আহি গ'ল গামচা চামচা লৈ থলুৱা খানা তাৰমানে অসমীয়া একদম আজি পুৰা পিয়ৰ মানে থলুৱা খাদ্য দেখা হ'ব আজিৰ ডিছটো মানবাটিত লৈছোঁ সেইকাৰণে চবখিনি আমাৰ মানে অসমীয়া ট্ৰেডিশ্যনেলটোক ফ'ল' কৰিয়ে লোৱা হৈছে ধুনীয়াকৈ মানবাটি কাঁহৰ বাতি ব্যৱহাৰ কৰি আৰু ইতিমধ্যে আই আৰু আমাৰ দেউতাকে খাই বিৰাট ধুনীয়া হোৱা বুলি কৈছে আঞ্জাহে তো আহাক দেখি আপোনালোকে গম পাইছে কিমান বেছি গৰম লাগছে মই আপোনালোকক ভিডিঅ' কৰি থকাৰ মানে যেতিয়া আহোন মানে ৰেষ্ট ল'ব সেই সময়খিনিত মই আপোনালোকে দেখাই থাকিম তো ধুনীয়াকৈ চাই থাকক তো পটাৰ আৰম্ভ কৰি দিওঁ ভিডিঅ' আৰু ইফালে চব
মাইক চাইক অলপ মানে ফিটিং কৰি লোৱা হৈছে তো এইটো মাইক দেখছি না কলা কলা দেখা দিছোঁ এইটো এইটো একদম তো মাইকটো অলপ সেনেকৈ লোৱা হয় যাতে দুয়োটাৰে শব্দখিনি ধুনীয়াকৈ আহে তো কি আছে আপোনালোকক তো চবখিনি দেখাই দিলোঁ এতিয়া ধুনীয়াকৈ পূৰা তাহাৰ সন্মুখত লৈ লৈছোঁ ইফালে ষ্টেণ্ড আছে মই লাষ্টত একবাৰ আপোনালোকক এইখিনি আৰু দেখাই দিম কেনেকৈ লৈছোঁ তো এতিয়া দুয়োটা ৰেডি 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 তো এতিয়া পটাপট আমি ভিডিঅ' আৰম্ভ কৰি দিওঁ আৰু কাৰণ বেছি ৰখা নৰি ইফালে গৰম আছে আৰু খাদ্য ঠাণ্ডা হৈ যায় তথাপিও আৰু এইফালে ভোকো লাগি আছে পুৰা ইফালে ভোকো লাগি আছে পুৰা তো আৰম্ভ কৰি দিওঁ আপোনালোকক মাজে মাজে ধুনীয়াকৈ চব দেখাই থাকিম চাই থাকক পটাৰ ওপৰত থামনেল লৈ লওঁ ৰেডি তো এতিয়া মোটামুটি দেখলাকৈ কিছু আঞ্জা খাওঁ হৈ গ'ল এতিয়া অলপ ৰেষ্ট ল'ব তো এতিয়া এনেই অলপ আৰু মানে ঘাম চাম মুচি ল'ব অলপ ফেনখনো দি ল'ম কাৰণ গৰম বহুত না ফেন দিব নোৱাৰি তো অলপ এতিয়া মানে ঘাম চাম মুচি লৈ তাৰপিছত আৰু ভিডিঅ' আৰম্ভ হৈ যাব দেখলাকৈ খাওঁ হৈ গ'ল এইখিনি মোক লগি আছে কাৰণ মই ভাত খোৱা নাই তো এইখিনি কিবাকৈ ৰচি থাকোঁ জানে না পাহেলা হয়ে নহ'লে মই খুজি মাগি লৈছোঁ আৰু এতিয়া আহোঁ ৰেডি আৰু ইফালে চব বাতি চাতি এনেকৈ থৈ দিয়া হৈছে তো এতিয়া এইখিনি চাফা চুফা কৰিম আৰু আহি আছে মই খাইছি পুৰা মই খাইছি অৱস্থা নাই ফেন চেন চব বন্ধ তো এতিয়া মোটামুটি খাই লৈ হওঁতে আপোনাৰ আধা ঘণ্টা লাগি গ'ল আৰামছে তো এতিয়া কমেণ্ট পঢ়িব আছে তো আহোঁ তো এইখিনি ঠিক ঠাক কৰি আমি আৰু আহি আপোনালোকক লগ পাই আছোঁ চাই থাকক আৰু ইফালে ইপেড ট্ৰাইপড ষ্টেণ্ড য'ত মোবাইলটো থাকে আৰু ৰিং লাইটটোতো আপোনালোকক দেখুৱাইছোঁ আৰু এইটো এতিয়া দেখাই দিলোঁ তো এতিয়া চব নি আমন থৈব ধুনীয়াকৈ গোটেই এইখিনি ঠিক ঠাক কৰি লৈ মেলি আৰু কমেণ্টছ পঢ়া আৰম্ভ হৈ যাব তো ইফালে দেখলাক চব চাফা চুফা কৰি বঢ়িয়াকৈ আহি গ'ল দুটাই আৰু এতিয়া পঢ়া হ'ব কমেণ্ট তো চাই থাকক দেখি আছোঁ আপোনালোকক ইফালে আমাৰ পূৰা কমেণ্টছ পঢ়া হৈ গ'ল তো আজিৰ কাৰণে আমাৰ ভিডিঅ' শ্বুট শেষ তো আজি আৰু ইয়াতে আমাৰ মানে ভিডিঅ' শ্বুট সমাপ্ত পেকআপ তো ইফালে চাওক মায়ে বহি আছে দাদাই উঠি দিলাক ইফালে দাদাই তো এতিয়া মই বহিছিলোঁ ইফালে চাওক ফেন সেইমাত্ৰ দিছিল আৰু বন্ধ কৰিলোঁ মানে অলপ কৈছোঁ আপোনালোকক গৰম লাগি থাকে তো মাজে মাজে ফেন দি থকা হয় তো এয়া দেখাই দিলোঁ আৰু আপোনালোক তো এয়ে বিহাইণ্ড দ্য চিন আপোনালোকে দেশৰ কথা কৈ আছিল তো ধুনীয়াকৈ দেখাই দিলোঁ ইফালে এতিয়া আমাৰ এই যে ইমান লগাইছোঁ ইমান চব খুলিব লাগিব তো এইখান দাদাই খুলি আছে তো পেকআপ হ'ল আৰু তাক চব আমি ঠিক ঠাক কৰি দিম এতিয়া তো এয়া তো আপোনালোকক চবখিনি ধুনীয়াকৈ দেখাই দিলোঁ তো এইটোৱে আছিল আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব আৰু ওচৰত থকা ঘণ্টা বাটনটো টিকলুটকৈ টিপি দিব যাতে ভিডিঅ'ৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই যায় তো অতি সোনকালে লগ পাইছোঁ অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বি হেপি ষ্টে ষ্টাইলিছ এণ্ড বি ছেফ জয়া এখন ভিডিঅ'টো চবে ধন্যবাদ বাই বাই